নমস্কাৰ সকলোকে আমাৰ চেনেল অচিনাকি আন্দামানলৈ আজি আমি এটা নতুন খণ্ড প্ৰস্তুত কৰিছো। এই খণ্ডটো আন্দামানৰ কিছুমান আশ্চৰ্যকৰ কথাৰ ওপৰত আপোনালোকৰ আগত আমি অৱগত কৰিম। আজি মই বেলেগ কোনো স্থান নহয়, আজি মই য'ত থাকোঁ, যিটো স্থানত থাকোঁ আন্দামানৰ, তাৰ পৰাই এই গোটেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তাৰ বিষয়ে মই অলপ আন্দামানৰ বিষয়ে কওঁ। আন্দামানত টোটেল 872টা 870টা দ্বীপপুঞ্জ আছে। ইয়াৰ যোনটো মাটিকালি এইটো হৈছে 8250 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ যোন পপুলেশ্যন আছে আন্দামানৰ সেইখিনি প্ৰায় 4 পৰা 5 লাখ বুলি কোৱা হয়। ইয়াত 1871 চনত যেতিয়া বাংলাদেশ পূব পাকিস্তানৰ পৰা স্বাধীন হ'ল তেতিয়া বহুতখিনি বাংলাদেশৰ নাগৰিকক আন্দামানলৈ লৈ অহা হৈছিলে আৰু ইয়ালৈ আনি পেলাই তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দি ইয়াতে তেওঁলোকক বসতি স্থাপন কৰিলে। আৰু ইয়াত প্ৰায় আন্দামানত দেখা যায় যে 70% মানুহ বেংগলী মানুহ আছে আৰু প্ৰায় 30% মানুহ তামিল মানুহ আছে। ইয়াত বেছিভাগ মানুহে ব্যৱসায় কৰি আছে, বিভিন্ন চাকৰি কৰি আছে মানুহবোৰ। এতিয়া মই আন্দামানৰ কেইটামান বিশেষ আশ্চৰ্যকৰ কথা ক'ম। প্ৰথমটো হৈছে আন্দামানত বহুতেই নাজানে ইয়াত এটা জ্বলন্ত আগ্নেয়গিৰি আছে। জ্বলন্ত আগ্নেয়গিৰি অকল এইটো ভাৰতৰ ভিতৰতে নহয়, এইটো চাউথ এছিয়াৰ এটা জ্বলন্ত আগ্নেয়গিৰি। আন্দামানৰ পৰা প্ৰায় এই পৰ্ট ব্লেয়াৰ চহৰৰ পৰা 140 কিলোমিটাৰ দূৰত আছে। আইলেণ্ডটোৰ নাম হৈছে বেৰেল আইলেণ্ড। এইটো জ্বলন্ত আগ্নেয়গিৰি। এতিয়া তাত এতিয়াও জ্বলন্ত লাভা তাৰ পৰা ওলাই থাকে। তাৰ যোনটো মাটিকালি, সেই আইলেণ্ডটোৰ মাটিকালি 8 কিলোমিটাৰ 8 বৰ্গ কিলোমিটাৰ আৰু তাতে কোনো বসতি নাই, মানুহ থাকিব দিয়া নহয়। কিন্তু তাতে পৰ্যটক যোৱাৰ সুবিধা আছে, পৰ্যটকসকল যায় তাত স্কুবা ডাইভিং আৰু স্কুবা ডাইভিং বিশেষকৈ তাৰ কাৰণে যোৱা হয়। আৰু তাৰ যোনখিনি পানী, আইলেণ্ডটোৰ পানী চাৰিওফালৰ যোনটো ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ বুলি কোৱা হয়, মানে একদম আপোনাৰ ফটফটীয়াকৈ দেখা পোৱা যায় তললৈকে, পূৰা নীলা যোনখিনি পানী আমি দেখা পাওঁ সেইখিনি পানী তাত আছে। বেৰেল আইলেণ্ডটো ভাৰতৰে নহয়, চাউথ এছিয়াৰ এটা জ্বলন্ত আগ্নেয়গিৰি। এতিয়া আহিছোঁ মই আন্দামানৰ দ্বিতীয়টো আশ্চৰ্যকৰ যোনটো কথা সেইটো ক'বলৈ। এটা বহুতেই জানে আৰু বহুতেই নাজানে, আন্দামানৰ পৰ্ট ব্লেয়াৰ চহৰৰ পৰা 40 কিলোমিটাৰ দূৰত এটা আইলেণ্ড আছে, যিটো আইলেণ্ডৰ নাম নৰ্থ চেণ্টিনেল আইলেণ্ড। তাত চেণ্টিনেলিজসকল থাকে আৰু এইটো মই য'ত আছোঁ পৰ্ট ব্লেয়াৰ চহৰৰ পৰা 40 কিলোমিটাৰ দূৰত। আৰু এই নৰ্থ চেণ্টিনেল আইলেণ্ডটো 60 বৰ্গ কিলোমিটাৰৰ। এই আইলেণ্ডটোত কোনো ধৰণৰ পৰ্যটক বা কোনো ধৰণৰ মানুহ যাবলৈ দিয়া নহয়, কাৰণ তাত ইয়াত আদিবাসী বুলি ক'লে ভুল কোৱা হ'ব, যিবোৰ আদিম মানুহ থাকে সেইখিনি আদিম মানুহ বৰ বৰ্বৰ আৰু ইয়াত পূৰ্বেও বহুখিনি ঘটনা তাত ঘটিছে। যি মানুহ গৈছে তেওঁলোকে এটেক কৰে আৰু হত্যা কৰে। 2006 চনত ইয়াতে নৰ্থ চেণ্টিনেল আইলেণ্ডৰ দুজন মাছমৰীয়া গৈছিলে, তেওঁলোকক তাৰ যোনখিনি আদিম মানুহ তেওঁলোকে হত্যা কৰিছিলে। তাৰপিছত 2018 চনত আৰু এটা ঘটনা হ'ল। তাৰপিছৰ পৰাই ভাৰত চৰকাৰে সম্পূৰ্ণভাৱে নৰ্থ চেণ্টিনেল আইলেণ্ডটো বন্ধ কৰি দিলে। 2018 চনত যোনটো ঘটনা হৈছিলে, সেই ঘটনাটো এজন US মিছনেৰী আছিলে, তেওঁৰ নাম আছিলে জন এলেন চাও। তেওঁ 2015 আৰু 2016 চনত আন্দামান চাবলৈ আহিছিলে। তাৰপিছত তেওঁ 2018 চনত আকৌ আহিলে আন্দামানলৈ। 2018 চনৰ অক্টোবৰ মাহত তেওঁ আন্দামানলৈ আহি পৰ্ট ব্লেয়াৰ চহৰত আহি তেওঁ থাকি লয়। তেওঁৰ উদ্দেশ্য আছিলে তেওঁ মানে যোনখিনি তাৰ আদিম মানুহখিনি আছে নৰ্থ চেণ্টিনেল আইলেণ্ডৰ, সেইখিনিক তেওঁলোকে লগ ধৰা, তেওঁলোকৰ বিষয়ে জনাজাত কৰা, সেই হিচাপে প্ৰস্তুতি কৰিয়ে ইয়াত তেওঁ জন এলেন চাও তেওঁ আহি পেলাই ইয়াত আছিলেহি। তেওঁ সেই মানুহখিনিৰ কাৰণে গিফ্ট আৰু খোৱা বস্তু, যোনবোৰ মেডিকেলৰ বস্তু সেইখিনি তেওঁ যোগাৰ কৰি লৈ গৈছিল লৈ যাবলৈ। তাৰপিছত 2018 চনৰ অক্টোবৰ মাহত তেওঁ যেতিয়া পৰ্ট ব্লেয়াৰত থাকিলে, 2018 চনৰ নৱেম্বৰ মাহত তেওঁ দুজন মাছমৰীয়াক 25,000 টকা দি পেলাই তেওঁ নৰ্থ চেণ্টিনেল আইলেণ্ডলৈ যায়। তাৰপিছত কি হয়, তেওঁ প্ৰথমতে ফিচাৰছমেন দুজনে 25,000 টকা দিলে। যোৱাৰ পিছত তেওঁলোকক ক'লে গুচি যাবলৈ দিলে, কাৰণ তাৰ যোনখিনি আদিম মানুহ তেওঁলোকে ভাবিব পাৰে যে তেওঁ কিবা ক্ষতি কৰিবলৈ আহিছিল। তেওঁৰ উদ্দেশ্য আছিল, তেওঁ ভাল উদ্দেশ্য লৈ গৈছিলে, কিন্তু তাৰ যোনখিনি মানুহ সেইখিনি বৰ বৰ্বৰ। তেওঁলোকৰ আমাৰ যোনখিনি সাধাৰণ মানুহ তেওঁলোকৰ লগত আজিলৈকে কোনো ধৰণৰ যোগাযোগ হোৱা নাই, কণ্টেক্টত অহা নাই। সেইবাবে তেওঁলোকে নাজানে যে এইজন ভালৰ কাৰণে আহিছে নে বেয়াৰ কাৰণে আহিছে। তাৰপিছত তেওঁ সেই মানুহখিনিক যিবোৰ বস্তু লৈ গৈছিলে সেইবোৰ বস্তু দিলেগৈ। তাৰপিছত যিখিনি নৰ্থ চেণ্টিনেল আইলেণ্ডৰ আদিম মানুহ আছিলে সেই মানুহখিনিয়ে জন এলেন চাওক হত্যা কৰিছিলে। 2018 চনৰ নৱেম্বৰ 18 তাৰিখৰ পাছৰ পৰা জন এলেন চাওক
কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই। তাৰপিছত ভাৰত চৰকাৰে তেওঁৰ যোনটো ডেড বডি সেইটো বিচাৰ খোচাৰ কৰিলে, কিন্তু তেওঁ ডেড বডিটো পিছত নাপালে আৰু তেতিয়াৰ পৰা তাৰ পাছৰ পৰাই নৰ্থ চেণ্টিনেল আইলেণ্ড বৰ্তমান নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। তালৈ কোনো পৰ্যটক বা কোনো ধৰণৰ মানুহ নাযায়। ভাৰতীয় সেনা, বায়ুসেনা, নৌসেনাই তাতে ওপৰৰ পৰা পেট্ৰলিং কৰে আৰু এনেকুৱাও ঘটনা হৈছে সেনাই যেতিয়া হেলিকপ্টাৰলৈ পেট্ৰলিং কৰে সেই আদিম মানুহসকলে সেনালৈ এটেক কৰে। এতিয়া আহিছোঁ আন্দামানৰ তৃতীয়টো আশ্চৰ্যকৰ কথা ক'বলৈ, যিটো আশ্চৰ্যকৰ লগতে বহুতখিনি মানুহে জানিবলগীয়া কথা আন্দামান ফুৰিবলৈ অহাৰ আগত, যে ভাৰতৰ বাকী যিবোৰ বীচ আছে মুম্বাই, চেন্নাই বা গোৱা, সেইবোৰত মানুহে সাগৰৰ পাৰত গৈ পেলাই বীচত গৈ মানুহে গা ধুৱে, কিন্তু আন্দামানৰ যিবোৰ বীচ আছে সেইবোৰত মানুহে গা ধোৱাটো ইয়াৰ যোন প্ৰশাসনে নিষিদ্ধ কৰি দিছে। তাৰ এটাই কাৰণ হৈছে ঘঁৰিয়াল। আন্দামানৰ যিমানবোৰ সাগৰীয় বীচ আছে তাতে বহুত ঘঁৰিয়াল ঘূৰি ফুৰে আৰু আগতে তেনেকুৱা বহুতকেইটা ঘটনা ঘটিছে যে ইয়াত বহুত পৰ্যটকক গা ধুই থাকোঁতে ঘঁৰিয়ালে লৈ গৈছে। তেতিয়াৰ পৰাই আন্দামানৰ যিবোৰ সাগৰীয় বীচ আছে সেইবোৰত মানুহক গা ধুবলৈ দিয়া নহয়। আৰু তাৰোপৰি আৰু এটা কথা, বাকী যিবোৰ ভাৰতৰ বীচ আছে সাগৰৰ পাৰত সেইবোৰত ৰাতিলৈকে সন্ধিয়ালৈকে মানুহে গা ধুৱে, তাত মানুহ থাকে, কিন্তু আন্দামানত তেনেকুৱা নহয়। আন্দামানৰ যিবোৰ ফুৰিবলগীয়া ঠাই আছে সেইবোৰ ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ পিছত যাব লাগে আৰু সূৰ্য অস্ত যোৱাৰ পিছত তাৰ পৰা উভতি আহিব লাগে। আন্ধাৰ হোৱাৰ আগে আগে তাৰ পৰা উভতি আহিব লাগিব। আন্ধাৰ হোৱাৰ পিছত আন্দামানৰ যিবোৰ মুকলি ফুৰিবলগীয়া ঠাই সাগৰৰ পাৰ বীচ সেইবোৰ থাকিবলৈ দিয়া নহয়। এতিয়া আহিছোঁ মই ইয়াৰ 4 নম্বৰ আশ্চৰ্যকৰ কথাটো ক'বলৈ। বহুত মানুহে নাজানে এইটো কথা যে আমাৰ যোনটো পুৰণি 20 টকীয়া নোটটো আছিলে সেই 20 টকীয়া নোটটোৰ পিছফালে এটা বীচৰ সৈতে এটা আইলেণ্ডৰ ফটো আছে। সেই আইলেণ্ডটো ক'ৰ বুলি নাজানে, সেইটো হৈছে আন্দামানৰ নৰ্থ বে আইলেণ্ড। এই আইলেণ্ডটো স্মৃতিত এই 20 টকীয়া নোটটোৰ পিছফালে এই যোনটো চিনটো সেই চিনটো দিয়া হৈছে। এই নৰ্থ বে আইলেণ্ডতে আন্দামান যেতিয়া মানুহ ফুৰিবলৈ আহে পৰ্যটকসকলে স্কুবা ডাইভিং বা যিবোৰ ৱাটাৰ এক্টিভিটি সেইবোৰ বেছিকৈ কৰে আৰু আন্দামানৰ এই চিনটো জনাবলৈ সেই 20 টকীয়া নোটটোৰ পিছফালে এই যোনটো দৃশ্যটো সেইটো দিয়া হৈছে। এই কথাটো বহুত মানুহে নাজানে। এতিয়া আহিছোঁ মই আৰু এটা বহুত মানুহে নজনা কথা ক'বলৈ। ইয়াৰ আন্দামানৰ যোনটো নেশ্যনেল এনিমেল বুলি কোৱা হয়, যোনটো আমাৰ নেশ্যনেল নহয় আচলতে ষ্টেট এনিমেল, যোনটো ৰাজ্যিক জন্তু বুলি কোৱা হয়, সেইটো হৈছে এটা সাগৰীয় মাছৰ দৰে বস্তু, স্তন্যপায়ী জীৱ। সেইটোক ডুগং বুলি কোৱা হয়। এইটো আন্দামানৰ হৈছে ৰাজ্যিক জন্তু। এই ডুগংটো সাগৰৰ যোনটো আন্দামানৰ লিটিল আন্দামান বুলি এখন ঠাই আছে তাৰ ওচৰে পাজৰে যোনবোৰ সাগৰীয় অঞ্চল তাত পোৱা যায়। আৰু এই ডুগংটো হৈছে নিৰামিষভোজী, যোনবোৰ সাগৰীয় ঘাঁহ আছে চি গ্ৰাছ বুলি কোৱা হয়, সেইবোৰ খাই জীয়াই থাকে। ইয়াৰ ৱেইট প্ৰায় 400 কিলো হয়। ইয়াৰ বহুত মানুহে আগতে, এতিয়া সেইবোৰ নিষিদ্ধ, বহুত মানুহে এই ডুগংবোৰ মাৰি তাৰ তেল চৰ্বি এইবোৰ উলিয়াইছিলে, কিন্তু এতিয়া এইটো নিষিদ্ধ। আৰু এই ডুগংটো এটা বিলুপ্তপ্ৰায় জীৱ, পৃথিৱীৰ কিছুমান নিৰ্দিষ্ট ঠাইতে ইয়াৰ উপস্থিতি আছে। এতিয়া আহিছোঁ মই ইয়াৰ শেষৰটো আশ্চৰ্যকৰ কথা ক'বলৈ। আন্দামানৰ যোনটো ৰাজ্যিক পক্ষী বুলি কোৱা হয়, সেইটো হৈছে এটা পাৰ। এই বিশেষ পাৰটো আন্দামানতে পোৱা যায়। এই বিশেষ পাৰটোকে আন্দামানৰ ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰা হৈছে। দেখিবলৈ বৰ ধুনীয়া, ইয়াৰ বিভিন্ন জংঘলবোৰ যোনবোৰ ফৰেষ্ট আছে ফৰেষ্টবিলাকত এই পাৰটো পোৱা যায় আৰু এই পাৰটোকে আন্দামানৰ ৰাজ্যিক পক্ষী বুলি কোৱা হয়। আন্দামানৰ এনে বহুতো নজনা কথা আমাৰ এই চেনেল যোগে আপোনালোকক জনাই থাকিম আৰু যিবোৰ ফুৰিবলগীয়া পৰ্যটনমূলক ঠাই আছে সেইবোৰ আমাৰ এই চেনেলৰ যোগেদি আমি দেখুৱাই থাকিম। আৰু মোৰ লগত এতিয়া আমাৰ যিগৰাকী ব্যক্তিৰ সৈতে মই চেনেলটো খুলিছোঁ, তেওঁ বিভু কুমাৰ বৰা। তেওঁ ঘৰ অসমৰ যোৰহাটত আৰু ইয়াতে তেওঁ LICৰ যোনটো মেইন ব্ৰাঞ্চ আছে, হেড ব্ৰাঞ্চ আছে, তেওঁ তাৰ ব্ৰাঞ্চ মেনেজাৰ হয়, যথেষ্ট ব্যস্ত থাকে। আৰু ভিগুদা এতিয়া অসমলৈ গৈছে, যোৰহাটত আছে। সেইবাবে মই এইকেইদিন অকলে ভিডিঅ' বনাই আছোঁ। যেতিয়া ভিগুদা অসমৰ পৰা ঘূৰি আহিব, অহাৰ পিছত আমি আন্দামানত যিবোৰ ফুৰিবলগীয়া ঠাই আছে সেইবোৰ ঠাইলৈ যাম, গৈ পেলাই আপোনালোকক ইয়াৰ যিবোৰ পৰ্যটনভূমি আছে সেইবোৰ দেখাম আৰু ইয়াৰ পিছত আমি লাহে লাহে আপোনালোকক ইয়াতকৈ ধুনীয়া ভিডিঅ'বোৰ দেখুৱাই থাকিম। আৰু এই ভিডিঅ'বোৰ চাই থাকিবলৈ হ'লে আমাৰ এই যোনটো চেনেল আছে সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। কৰি ল'লে তেতিয়া যোনবোৰ নতুন আপডেটবোৰ সেইবোৰ পাই থাকিব। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পাইছে, বেলেগক জনাবলৈ উপযুক্ত বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ জনাইছোঁ।